নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বলৰাম বৰ্মন। মোৰ ইউটিউব চেনেল ক্ৰিয়েটাৰ বলৰাম আসাম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পুনৰবাৰ লৈ আহিছোঁ স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ লেট্ৰিনৰ বিষয়ে আলোচনা কৰিম। তাৰ আগত আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ যে যদি মোৰ চেনেলত প্ৰথমবাৰ ভিডিঅ' চাই আছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰা থাকিলে আমি যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম আপুনি প্ৰথম দেখাৰ সুযোগ পাব। স্বচ্ছ ভাৰত মিছন যিসকল লেট্ৰিনৰ বাবে আবেদন কৰিছিলে আৰু আপোনালোকৰ নাম স্বচ্ছ ভাৰত মিছনৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই, যদি অন্তৰ্ভুক্ত হৈছে তেনেহ'লে আপোনাৰ নাম কেনেকৈ চেক কৰিব, আৰু যদি তালিকাখনত আপোনাৰ নাম থাকে নিশ্চয় আপুনি লেট্ৰিনৰ 12,000 টকা পাব। তাৰ বাবে আপোনাৰ ৱেইট কৰিব লাগিব। আৰু যিসকল এতিয়ালৈকে আবেদন কৰা নাই তেনেহ'লে আবেদন কৰি লওক, আৰু যদি আবেদন প্ৰক্ৰিয়া ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব, আমি আপোনাৰ বাবে আবেদন প্ৰক্ৰিয়া ভিডিঅ' আপলোড কৰিম। ভিডিঅ'খন স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চাই লওক। তেন্তে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমে এইখন ব্ৰাউজাৰ অপেন কৰিব। সাৰ্চ বাৰত টাইপ কৰিব SDM। টাইপ কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰিব। স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং, এই অপশ্যনত আপোনালোকে চিলেক্ট কৰিব। স্ক্ৰল ডাউন কৰিব। নাও ইয়ৰ স্বচ্ছ ভাৰত ডাটা, এই অপশ্যনত আপোনালোকে ক্লিক কৰিব। স্বচ্ছ ভাৰত মিছন অফিচিয়েল সাইট খোল খাইছে। আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে MR13A এন্ট্ৰি ষ্টেটাছ অফ নিউ হাউচহোল্ড ইন SBM ফেজ 2, আপোনালোকে এই অপশ্যনত ক্লিক কৰিব, ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ ষ্টেট সিলেক্ট কৰিব। মোৰ ষ্টেট আসাম, মই আসাম অপশ্যনত সিলেক্ট কৰিলোঁ। স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট নেম সিলেক্ট কৰিব। মোৰ ডিষ্ট্ৰিক্ট ধুবুৰী, মই ধুবুৰী সিলেক্ট কৰিলোঁ। স্ক্ৰল ডাউন কৰিব। ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিমান কেইটা ব্লক আছে এই ব্লকৰ নাম্বৰ ইয়াত আহি গৈছে। এইবিলাক গোটেই ব্লক নেম। আপোনালোকৰ যি ব্লক হয় এই ব্লক আপোনালোকে সিলেক্ট কৰিব। মোৰ ব্লক দেৱীতলা, মই দেৱীতলা অপশ্যনত গৈ ইয়াত $3,626 এই সংখ্যাটোত আপোনালোকে ক্লিক কৰিব। ব্লকৰ ইতিমধ্যে ব্লকৰ আণ্ডাৰত যিমান কেইটা গাঁও পঞ্চায়ত আছে সকলো গাঁও পঞ্চায়তৰ লিষ্ট ইয়াত আহি গৈছে।
আপোনালোকে লিষ্টখন এনেকৈ দেখিব পাৰিব। আৰু যদি আপোনালোকৰ মানে আপোনালোকৰ নাম দেখিব বিচাৰে তেনেহ'লে আপোনালোকে সার্চ নেম অপশনত আপোনালোকৰ নাম টাইপ কৰিব। টাইপ কৰাৰ পিছত সার্চ অপশনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যদি আপোনালোকৰ এই লিষ্টত নাম থাকে আপোনাৰ নাম নিশ্চয় লিষ্টৰ সন্মুখত আহি যাব। আৰু আপোনালোকে দুই নম্বৰ পেজ আছে, 3 নম্বৰ পেজ আছে, 3 নম্বৰ পেজ আছে, 4 নম্বৰ পেজ আছে আৰু বহুত কেইটা ইয়াত পেজ থাকিব। আপোনালোকে এই পেজত ক্লিক কৰিলে আৰু আপোনালোকে এই পেজত ক্লিক কৰিলে আপোনাৰ গোটেই গাঁও পঞ্চায়তৰ বলপৰাণ যিমানকেইটা গাঁও পঞ্চায়ত সকলোৰে লিষ্ট ইয়াত চাব পাৰিব। আৰু যদি লিষ্টখন লাগে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এই লিষ্টত আপোনালোকৰ নাম থাকে নিশ্চয় আপোনালোকে লেটিঙৰ টকা পাব। আৰু ভিডিঅ' চাই যদি ভাল লাগিছে লাইক আৰু সাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব। সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ।